तो चलिए शुरू करते हैं। হাই হেল্ল' নমস্কাৰ স্বাগত কৰিছোঁ মোৰ শইকীয়া নামৰ ইউটিউব চেনেললৈ। বহুত দিন হৈ গ'ল, বহুত দিন মানে আজি 7 দিন ওপৰ হৈ গ'ল, ভিডিঅ' দিবই পৰা নাই। মানে মোৰ প্ৰথমটো ষ্ট্ৰাইক লাগি গ'ল। মানে কেনেকৈ লাগিলে, ভিডিঅ'ত অলপ কমিউনিটি গাইডলাইন্সটো মানে অলপ গড়বড় হৈ গ'ল, সেইকাৰণে মানে ষ্ট্ৰাইকটো লাগি গৈছিলে। চ' মই ভিডিঅ' বনাব পৰা নাছিলোঁ, দিব পৰা নাছিলোঁ। তো আজি ষ্টাৰ্ট কৰিছোঁ। টাইমটো এতিয়া বৰ্তমান হৈছে 8:17 দেই, ৰাতিৰ ভিডিঅ'। তো মই এতিয়া আছোঁ কিটচেনত, অলপ কিটচেনটো দেখুৱাই দিয়া। আমাৰ বৰ সাজ নহয়, এইটো আৰু এইফালে আছে পূৰা বস্তুবিলাক থৈ দিয়া হৈছে। ঠিক আছে, এইবিলাক আছে কেৰাহী চেৰাহী কিবা কিবি, মানে পূৰা ওলমি আছে আৰু যি টি বস্তু, মানে কিটচেনৰে আৰু বস্তু এইবিলাক আৰু। ঠিক আছে, তো মই আজি মানে কিটচেনত আহিলোঁ বিশেষ বস্তু এটা বনাম বুলি। এইটো লৈছোঁ দেখিছেনে, ডিম 3টা, বিলাহী, জলকীয়া, পিঁয়াজ এনেকৈ কৰি লৈছোঁ। তাৰমানে আজি মই বনাম আন্দা ভুৰ্জি। ঠিক আছে, চ' বনাওঁ আৰু পটাপট বনাওঁ, বনাই মেলি খাব লাগিব ন। তো বনাবলৈ ষ্টাৰ্ট কৰোঁ। বস্তুবোৰ এতিয়া ধুনীয়াকৈ কাটি লওঁ। চ' আপোনালোকে চাই থাকিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো অলপ আগবঢ়াই নিব আৰু দেই, ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তো এতিয়া বহি আছে, এইবোৰ কাটি লওঁ। তো গাইজ এতিয়া ফটাফট মই কাটি লওঁ। প্ৰথমে কাটিম মই বিলাহীটো, একদম ধুনীয়াকৈ সৰু সৰু কাটি ল'ব লাগে দেই। বিলাহীটো এনেকৈ চাইজৰ কৰি ল'ব লাগে। ঠিক আছে, এনেকৈ চাইজৰ কৰি তাৰপৰা এইটো চাইজত কাটি ল'ব লাগে বিলাহীটো। ঠিক আছে, এইবোৰ ধুনীয়াকৈ এনেকৈ প্ৰথমে কাটি লওঁ। তো আপোনালোকে চাই থাকক, মই বিলাহীটো কাটি লওঁ দেই। ফাইনেলি পিঁয়াজটো, চৰি পিঁয়াজ নহয়, বিলাহীটো কাটি হৈ গ'ল। দেখিছেনে, খুব সুন্দৰকৈ কাটি লৈছোঁ। ঠিক আছে, এতিয়া কাটিম পিঁয়াজ। পিঁয়াজটো মানে এনেকেই সৰু সৰু কাটিব লাগিব। ঠিক আছে, তো মই পিঁয়াজটো দেখাই দিছোঁ আপোনালোক কেনেকৈ কাটিব, মানে একেই আৰু চিষ্টেমটো, এনেকৈ সৰু সৰু কাটি ল'ব। ঠিক আছে, তো মই কাটি লওঁ। ফাইনেলি পিঁয়াজটো কাটি হৈ গ'ল, দেখিছেনে, ধুনীয়াকৈ সৰু সৰু কাটন দি ল'লোঁ। আৰু এতিয়া কাটিম মই জলকীয়া। ঠিক আছে, জলকীয়াটো একেলগে পিঁয়াজৰ লগত এনেকৈ সৰু সৰু কাটি দিলেই হ'ল আৰু। ঠিক আছে, তো মই কাটি লওঁ। ফাইনেলি চব কাটি মেলি ৰেডি। এতিয়া আৰু ধুনীয়াকৈ মই বনাবলৈহে সাজু আৰু দেই। তো মই এতিয়া বঢ়িয়াকৈ চৌকাত, মানে গেছৰ চৌকাত বহাই দিয়া যাব কেৰাহী। এই ভাগ কেৰাহী বহাই দিওঁ। আগতে গেছটো জ্বলাই লওঁ, পিছত যোৱা অলপ কেমেৰামেন, গেছটো জ্বলাই লওঁ। ঠিক আছে, জ্বলি গ'ল। এতিয়া ইয়াক সুন্দৰকৈ কেৰাহীটো গৰম হ'বলৈ দিওঁ। ঠিক আছে, তো ৱেইট কৰক 2 মিনিট কেৰাহীটো গৰম হ'বৰ বাবে। তো গাইজ কেৰাহী পূৰা গৰম হৈ গৈছে। এতিয়া মই আৰু তেল ভাগ ঢালি দিওঁ, ফৰচুন কচ্চি ঘনী অইল। ঠিক আছে, তো ঢালি দিয়া যাওক কেৰাহীত। অলপ তেলটো বেছিকৈ দিব লাগে, তেতিয়া ভাল হয় আৰু অলপ দিওঁ নে কেমেৰামেন? দি দিওঁ ন, হ'ব? ঠিক আছে বাৰু, মানে তেলটো অলপ বেছিকৈ দিলে ভাল হয় আৰু, গতিকে এতিয়া তেলটোও গৰম হ'ব দিওঁ, নে কি কয়? ঠিক আছে ন, তেতিয়ালৈ মই অলপ বিহু গীত এটা গাই লওঁ। ঐ অতি কৈছে নেহৰ মোৰে বিহুতি আজয়, ঐ তোমাক পালে মই আৰু একো নাখাওঁ। এনে
বেটি চোৰকে বাৰু যাই কি নহওক অলপ ফূৰ্তি কৰিলোতো ইয়াৰ মাজতে কিনো আৰু দুখ হ'লেও ফূৰ্তি কৰিবই লাগিব তো তেলটোও পুৰা বঢ়ি আছে গৰম হৈ গৈছে আৰু দেই ধোঁৱা ধোঁৱা ওলাই আছে তো এতিয়া ইয়াত প্ৰথম ঢালিব লাগিব মই বস্তুটো উলিয়াই লওঁ তলত আছে কেৰাহী পুৰা গৰম হৈ একদম ধোঁৱা ধোঁৱা হৈ গ'ল প্ৰথমে আমি ঢালিম জিৰা গোটা জিৰা অলপ ঢালি দিব ঠিক আছে ঢালি দিলোঁ তাৰ পিছতে লগে লগে ঢালি দিয়া যাব পিঁয়াজ তেলটো অলপ বেছিকৈ গৰম হৈ গ'ল গতিকে জিৰাটো অলপ পুৰি গৈছিলে একো নাই বাৰু ঠিক আছে তাৰ পৰা এতিয়া মই এইটো হেতাখনৰে লৰাই দিয়া যাব তাৰ পৰা এতিয়া মই দি দিম এইবোৰ আছে ওচৰলৈ আহা ইয়াত আছে হালধি দি দিম ঠিক আছে আৰু দি দিম অলপ ৰেড চিলি তাৰ পৰা দি দিম এয়া চিকেন মছলা অলপ আৰু ইয়াত দি দিম ধনিয়া পাউডাৰ অলপ ঠিক আছে এইটো অলপ এইটো চিকেন দিছিলোঁ এইটো মিট মছলা ঠিক আছে তাৰ পৰা ইয়াক এতিয়া বঢ়িয়াছে লৰাই দিম পিঁয়াজটো বঢ়িয়াকৈ ৰঙচুৱা হ'ব দিম ঠিক আছে বঢ়িয়াকৈ পিঁয়াজটো ৰঙচুৱা হৈ যোৱাৰ পিছত এতিয়া ঢালি দিব লাগে বিলাহীবোৰ ঠিক আছে বিলাহীবোৰ দি ধুনীয়াকৈ লৰাই দিব লাগে মিক্স কৰি দিব লাগে এতিয়া অলপ নিমখ দি দিব লাগে সোৱাদ অনুসাৰে আৰু অলপ দি দিওঁ এই খালী হৈ গ'ল টেমাত ভৰাব লাগিব এতিয়া যিমান আছে দি দিছোঁ তো এতিয়া বহি আছে পিঁয়াজটো আৰু বিলাহীটো একেলগে বঢ়িয়াকৈ সিজি যাওক গলি যাওক ঠিক আছে এইবোৰ ধুনীয়াকৈ এয়া সিজি গ'ল এতিয়া মই ইয়াত ভাঙি দিম ডিমটো বছ হৈ গ'ল এতিয়া বহি আছে ইয়াক লৰাই দিয়াহে কথা আৰু পুৰা ভাঙি দিব চব মানে কৰি বুটলি দিব আৰু একদম মানে ভাঙা চিঙা কৰি দিব ঠিক আছে হৈ গৈছে এতিয়া বৰ্তমান ইয়াক থৈ দিব লাগিব এনেকৈ কৰি ঠিক আছে 2-3 মিনিট থৈ দিয়ক তাৰপিছত আকৌ ইয়াক লৰাব লাগিব নহ'লে জ্বলি যাব ন তো এতিয়া 2 মিনিটমান থাকক ঠিক আছে এতিয়া আকৌ আহি গ'লোঁ 3 মিনিটৰ পিছত তো এতিয়া আকৌ ইয়াক লৰাই দিব লাগে পুৰা দেখিছেনে লাগিয়ে গ'ল অলপ একো নাই বাৰু ইমান লাগিলে একদম বঢ়িয়াছে লৰাই দিব লাগিব পুৰা ভাঙি তো গাইজ
ফাইনেলি আন্দা ভুজি হৈ গ'ল এতিয়া আৰু ইয়াক বঢ়ি আছে নমাই দিয়াহে কথা আৰু হ'লেও এবাৰ লৰাই দিছোঁ বাৰু লৰাই দিওঁ বাছ এতিয়া হৈ গ'ল পিছত যেতিয়া ভাত খাম আপোনাক টেষ্টটো ক'ম বাৰু মানে আপোনালোকক ঠিক আছে তো এতিয়া মই গেছটো অফ কৰি দিওঁ বাহ মজা তো গাইছ পূৰা আন্দা ভুজি বনাই একদম ভাত খাবলৈ বহি গৈছোঁ আজি বিশেষ মানে এনেকৈ দালি চালি বনোৱা নাই তো আজি মানে শুকান খাম গতিকে এইটো বনাই লৈছোঁ আন্দা ভুজি তো মই টেষ্ট কৰোঁ মই মোৰ ফালৰ ৰিভিউটো দি দিওঁ পোৱালি সপাই ইমান চিঞৰিছে কেলা ঐ মই খাই চাওঁ মোৰ ফালৰ পৰা মজা বহুত টেষ্টি আছে মইতো মোৰ ফালৰ পৰা ৰিভিউ দিলোঁৱে এতিয়া মোৰ হ'বলগীয়া পত্নীৰ ফালৰ পৰা ৰিভিউটো লৈ লওঁ মানে গাৰ্লফ্ৰেণ্ডৰ পৰা তো দিয়া কেমেৰাটো তো খোৱা আৰু কোৱা ৰিভিউটো কেনেকুৱা লাগিছে Yummy. বহুত সোৱাদ আছে বহুত মানে তুমি 10ৰ ভিতৰত 9 সঁচাই নে একদম বহুত টেষ্টি গাইছ খাব যদি আপোনালোকে গুচি আহক পটাপট তো গাইজ ৰিভিউটো আৰু ক'লেই বাৰু যাই কি নহওক তো আজিলৈ এৰিছোঁ লগ পাম আৰু এটা নতুন ভিডিঅ'ত তো বাই বাই তেতিয়ালৈ টেক কেয়াৰ লাভ ইউ তো বাই বাই